নমস্কাৰ। আজিৰ পৰা প্ৰায় ২ বছৰ আগৰ কথা। অসম চৰকাৰ আৰু APDCLৰ এক ঐতিহাসিক সিদ্ধান্ত। অসমৰ ৰাইজে ব্যৱহাৰ কৰি থকা পুৰণি ডিজিটেল মিটাৰসমূহ সলনি কৰি নতুন স্মাৰ্ট মিটাৰৰ সংযোগ। আৰু তাৰ পৰাই আৰম্ভ হ'ল কিছুমান নতুন সমস্যা। ভিডিঅ'টোত আগবঢ়াৰ আগতে যিসকলে এতিয়াও এই স্মাৰ্ট মিটাৰ কি ভালদৰে জনা নাই, তেওঁলোকক জনাওঁ যে এই স্মাৰ্ট মিটাৰ কোনো যাদুকৰী বস্তু নহয়। পুৰণি মিটাৰসমূহ আপুনি এমাহত ব্যৱহাৰ কৰা ইলেক্ট্ৰিচিটিৰ বাবদ মাহেকৰ মূৰত ইলেক্ট্ৰিচিটি বিল আদায় দিব লাগে। কিন্তু এই স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ পাছত আপুনি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰাৰ আগতে ৰিচাৰ্জ কৰি লোৱাটো বাধ্যতামূলক। অৰ্থাৎ আপুনি যদি 1000 টকা ৰিচাৰ্জ কৰে তেন্তে সেই 1000 টকাটো আপোনাৰ প্ৰতিদিনৰ ইলেক্ট্ৰিচিটি কনজিউম হিচাপত কাট খাই থাকিব, যেতিয়ালৈ 1000 টকাটো শেষ নহয়। লাগিলে সেয়া 15 তাৰিখেই হওক বা 30 তাৰিখেই হওক। হঠাতে অসমত এই স্মাৰ্ট মিটাৰক লৈ অসমৰ ৰাইজে যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰা দেখা গৈছে। আচলতে এই প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা মানুহে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰে প্ৰধান দুটা সমস্যা, যেনে হঠাতে বিদ্যুতৰ বিলৰ নামত অধিক টকা খৰচ। হঠাৎ এই স্মাৰ্ট মিটাৰ বিকল হোৱাৰ ফলত অন্ধকাৰত থাকিবলগীয়া হোৱাটো এক ডাঙৰ সমস্যা। প্ৰথমতে আপোনাক এটা উদাহৰণ দেখুৱাব বিচাৰিছোঁ। ধৰা হ'ল ৰাম আৰু ৰহিম দুগৰাকী ব্যক্তি। ৰামৰ ঘৰত ব্যৱহাৰ কৰা হয় 3টা বাল্ব, 2খন ফেন, এটা মটৰ। আৰু তাৰ বিনিময়ত পুৰণি ডিজিটেল মিটাৰসমূহৰ হিচাপত ৰামে আদায় দিবলগীয়া হয় প্ৰতি মাহে 700ৰ পৰা 800 টকা বিদ্যুৎ মাচুল। এইফালে ৰহিমে ব্যৱহাৰ কৰে 5টা বাল্ব, 3খন ফেন, এটা মটৰ আৰু এটা ফ্ৰিজ। আৰু যাৰ বাবদ ৰহিমে প্ৰতি মাহে বিদ্যুতৰ বিলৰ নামত আদায় কৰিব লাগে 1000ৰ পৰা প্ৰায় 1200 টকা। এই একেখিনি বস্তু ব্যৱহাৰ কৰাৰ পাছতো নতুন প্ৰিপেইড স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাছত ৰামে প্ৰতি মাহে বিদ্যুতৰ বিলৰ নামত ৰিচাৰ্জ কৰিবলগীয়া হৈছে 800ৰ পৰা প্ৰায় 900 টকা। আনহাতে ৰহিমে প্ৰতি মাহে বিদ্যুতৰ বিলৰ নামত ৰিচাৰ্জ কৰিবলগীয়া হৈছে 1200ৰ পৰা 1500 টকা। গতিকে দুয়োটা দৃশ্যতে আপুনি এটা কথা নিশ্চয় গম পাইছে যে হঠাতে প্ৰিপেইড মিটাৰ লগোৱাৰ পাছৰে পৰা বিদ্যুতৰ বিলৰ নামত অধিক টকা খৰচ কৰিবলগীয়া হৈছে ৰাম আৰু এইদৰে হঠাৎ বৃদ্ধি পোৱা স্মাৰ্ট মিটাৰৰ বিলৰ প্ৰসংগত 2023 চনৰ 9 এপ্ৰিল তাৰিখত APDCLৰ তেওঁলোকৰ টুইটাৰ হেণ্ডেলত এটা টুইট কৰি কৈছিল যে এই ধৰণে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ কোনো প্ৰসংগই উঠিব নোৱাৰে। আৰু তেওঁলোকে স্পষ্টকৈ তেওঁলোকৰ টুইটটোৰ জৰিয়তে কৈছিল যে আচলতে স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত কোনো ধৰণৰ বিদ্যুতৰ মাচুল বৃদ্ধি নহয়। যোৱা দুদিন আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, অসমৰ মুখ্যমন্ত্ৰী, তেখেতে অসমৰ সংবাদ মাধ্যমত প্ৰায় চেলেঞ্জসূচকভাৱে কৈছিল যে যদিহে কাৰোবাৰ এই স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰশ্ন কৰিবলগীয়া আছে তেনেহ'লে তেখেতসকলে তেওঁলোকৰ ঘৰত এটা স্মাৰ্ট মিটাৰ আৰু এটা নৰ্মেল মিটাৰ লগাই তেওঁলোকে পৰীক্ষা কৰি চাব পাৰে। আৰু তেওঁ এক প্ৰকাৰ চেলেঞ্জ দি কৈছিল যে কোনো কাৰণতেই স্মাৰ্ট মিটাৰত অধিক বিল নাহে। স্মাৰ্ট মিটাৰক লৈ আন এক অতি ভয়ানক খবৰ উত্থাপিত হৈছিল যেতিয়া বঙাইগাঁৱৰ দুজনমান যুৱকে এই APDCLৰ দ্বাৰা প্ৰদান কৰা এই স্মাৰ্ট মিটাৰ, এই প্ৰিপেইড স্মাৰ্ট মিটাৰ অতি সহজতে হেক কৰিব পাৰি বুলি তেখেতসকলে উল্লেখ কৰিছিল। আৰু গতিকে কোন সঁচা কোন মিছা সেয়া সময়ে ক'ব, কিন্তু এটা কথা স্পষ্ট, এই স্মাৰ্ট মিটাৰক লৈ সঁচাকৈ যেন অসমৰ ৰাইজ কোনোবাখিনিত অতিষ্ঠ হৈছে। সেয়ে আপোনালোকে ভিডিঅ'টোত কিছু হ'লেও ইনফৰমেশ্যন পাইছোঁ বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।